প্ৰক্ৰিয়াত যদি আমি জন্মগ্ৰহণ কৰিছো হলে আমি যাম। এইখন আমাৰ অসমত, তহঁতৰ বাংলাদেশত, তহঁতৰ বাংলাদেশত। ঠিক আছে, যাও যাও। এইটো ঘৰত বোলে বাংলাদেশী আছে, আমাৰ মিয়া আছে। ঐ ঘৰত মানুহ নাই নেকি? ঘৰত মানুহ নাই নেকি? ওলাই ওলাই ঘৰ ইয়াত কিমান দিনৰ পৰা আছে তোমালোকে? কিমান দিনৰ পৰা আছে? ভাড়া লৈছে। কিমান দিনৰ পৰা ভাড়া লৈছে? ক'ত তোমালোকৰ ঘৰ? ক'ত ঘৰ? ক'ত? 3 মাস হৈছে। 3 মাস হৈছে তোমালোকে? 3 মাহ কৈ আছা? ঘৰ ক'ত তোমালোকৰ? ঘৰ ক'ত তোমালোকৰ? ঘৰ দুফি। ইয়াত কিয় থাকা? ইয়াত ভাড়া লৈ থাকছে। আমাৰ ইয়াত মেয়ে থাকিবলৈ দিয়া গম পোৱা নোপোৱা? তোমালোকৰ সময়সীমা বান্ধি দিয়া হৈছে, তোমালোক গম পোৱা নোপোৱা? এসপ্তাহ সময় দিয়া হৈছিল, এতিয়া কিয় লাগে আছা? যোৱা এতিয়া, সোনকালে যাবা। কিন্তু কি আছে তোমালোকে? কাগজ পাতি আছে নে নাই? আছে নাই কাগজ পাতি? বাংলাদেশী তোমালোকে। আমাৰ ইয়াতে ঠাইখন তোমালোকে বাংলাদেশী হৈ গৈছা। আমাৰ এই ঠাইখন তোমার বাংলাদেশী বনাই পেলাইছা। এসপ্তাহ টাইম দিয়া হৈছিল, কিয় তোমালোকে ইয়াতে লাগিছে? ক'ত কাগজ দেখাচোন? কাগজ কিয় তোমার ক'ত কাগজ? চাও কাগজ পাতি দেখা। কাগজ পাতি দেখা। কাগজ পাতি দেখা। চাও কাগজ পাতি। চাও কাগজ পাতি। ক'ত এইবিলাক? কি এইবিলাক বাংলাদেশী মানুহ? এইবিলাক সব বাংলাদেশী হয়। কি তোমালোকে ওলাই যা। তোমালোকে কৈছো না ওলাই যা। ওলাই যাবলৈ কৈছো নাই? ওলাই যাবলৈ কৈছো না? এইবিলাক ভুৱা কাগজ পাতি লৈ কিয় সোমাইছা? আমাৰ ইয়াত তোমালোকে ওজনত কিয় আহিছা? উজনিত মেয়া মানুহক ঠাই দিয়া নহব, তোমালোকক কৈ দিয়া হৈছে নে নাই? কিয় আহিছা? আজি এতিয়াই তোমালোক ওলাই যাব লাগিব। এতিয়াই ওলাই যাব লাগিব। আমাৰ ইয়াত তোমালোকক থাকিবলৈ দিয়া নহব কৈছো নহয়। এতিয়া ওলাই যা। সব বাংলাদেশী, সব বাংলাদেশী, সব লংগি পিন্ধি কিনে বাংলাদেশী আহিছে। আমাৰ ইয়াত বাংলাদেশী ঠাই নহব না কৈছো নহয়। যাতে ওলাই যা। কিয় যাম? আমি এনে কাম কৰিব আহিছো। এতিয়া যা। তহঁতে বাংলাদেশী হয়। বাংলাদেশী 1926 চনত আমাৰ মাটিৰ কাগজ আছে। কাগজ পাতি বাদ দেচোন। কইলেই হ'ব নেকি? তহঁতৰ কাগজ পাতি বাদ দে। তহঁতে বাংলাদেশী, বাংলাদেশত যা। নাযাও বাংলাদেশত। দেশ চালে বাংলাদেশত ড্ৰাগছ লৈ তহঁতে ইয়াতে আহিছা। নহব যা। যা কৈছো। তহঁতে সোনকালে যা কৈছো। কিয় যাম? নাযাও। কিয় নাযা তহঁতে? নাযাম কিয়? আমি ক'ত যাম? কিয়? আমি এইখন অসমত জন্ম লৈছো, এইখন অসমত মৃত্যুবৰণ কৰিম। আমি ক'ত যাম? ক'ত যাম আমি? অসম তহঁতৰ বাপেকৰ নেকি? অসম আমাৰ হয়। অসম তহঁতৰ বাপেকৰ নেকি? এইখন ভাৰতবৰ্ষখন গণতান্ত্ৰিক দেশ। ইয়াতে চব জাতিৰ মানুহ মিলি থাকিব পাৰি। তহঁতৰ বাংলাদেশী হয় ৰে কেলা। বাংলাদেশী হয় কেলা। বাংলাদেশ তোমালোকৰ দল সংগঠন গিলা খালি বাংলাদেশীৰ নামত আমাৰ দুখীয়া মানুহবিলাক হাৰাশাস্তি কৰিব আহে। তহঁতে দুনিয়াৰ IAS অফিচাৰ, প্ৰফেচাৰ এইগিলা আছে। সেই তহঁতৰ এইবিলাক লেকচাৰ বাদ দে। বাংলাদেশী বাংলাদেশত যায়। তহঁতৰ অসমত, আমাৰ এই অসমত তহঁতৰ ঠাই নহব। আমাৰ অসমত এইখন ঠাই নহব। আপোনালোকৰ কি ডকুমেণ্ট আছে? আপোনালোকে অসমৰ নাগৰিক। এইখন অসম আমাৰ হয়। এইখন অসম আমাৰ হয়। এইখন আমাৰ অসম হয়। আমাৰ অসমত তহঁতৰ মেয়ৰ ঠাই নহব। তহঁতৰ বাংলাদেশত গুচি। আপোনাৰ কথাত নাযাও নহয়। আইন আছে, প্ৰশাসন আছে। আপোনালোকৰ কি ঠিকা নেকি? কিহৰ আইন লাগে? ঠিকা দিছে। আইন লাগে। নাযাও আমি। আমাৰ মামাই তহঁতক কৈছে নাই? আমাৰ মামাই তহঁতক কৈছে নাই? কালি তোমলা বান্ধি লৈ তহঁতক যাব কৈছে নাই বাংলাদেশত? তহঁতে বাংলাদেশত যা। আইনী প্ৰক্ৰিয়াত আমি যদি বাংলাদেশী হওঁ তেতিয়া লৈ যাব লাগিব। এইবিলাক আইন চাইন বাদ দে। দল সংগঠনৰ দালাল আহি ক'লে আমি নাযাও নহয়। আমি দালাল নেকি? আমাক দালাল বুলি আপোনাক কোনে অনুমতি? আমি দালাল নহয়। কোনে অনুমতি? আমি দালাল নহয় কৈছো। কোনে অনুমতি? পিটিম। আমি ভালে ভালে কৈছো। এইখন আইন আছে দেশত আইন আছে। আইনে যদি আমাক বাংলাদেশী ইয়াৰ পৰা যা কৈছো। সোনকালে যাম। আজিলৈকে 6টা বাংলাদেশী খেতাইছে। 9 বছৰৰ পৰা ৰাজনীতি কৰি আছে। সেইবিলাক বাদ দে। আইনৰ প্ৰক্ৰিয়াত যদি আমি জন্মগ্ৰহণ কৰিছো হলে আমি যাম। এইখন আমাৰ অসমত, তহঁতৰ বাংলাদেশত, তহঁতৰ বাংলাদেশত। ঠিক আছে, যাও। আজিৰ দিনৰ ভিতৰত এইখন ঘৰ খালী কৰিবি। আজিৰ দিনৰ ভিতৰত ঘৰ খালী কৰিবি। ঘৰ মালিক আহিলে মই কৈ আছো তহঁতক আজি দিনৰ ভিতৰত খালী কৰিব দিছো। ঠিক আছে, আজি দিনৰ ভিতৰত খালী কৰি আছো। মালিকক মাত ক'ত মালিকক মাত চাম নহয় ক'ত মালিকে ভাড়া দিছে। কেলা মেঘ ভাড়া দি কেনে আমাৰ সমাজখন বেয়া কৰি আছে। মেঘ অতি সোনকালে খেদিব লাগে। তহঁতৰ বাংলাদেশত যাবি কৈ দিছো কিন্তু।